গুড মৰ্ণিং ফ্ৰেণ্ডছ চ' আজি মানে এতিয়া ওলাইছোঁ বহিলৰ দৃশ্য দেখুৱাম আপোনালোকক ভিডিঅ'টো আপোনালোকে চাই লওক একেলগে আৰু যদি ডিচেম্বৰ মাহৰ কোনোবা যদি পিকনিক আহিবলৈ বিচাৰিছে তাৰ অলপ দৃশ্য এখন জেগাবিলাক দেখুৱাই আছোঁ আপোনাক গৈ খালি ভিডিঅ'টো আপোনাক চাই থাকক। এইটো ৰাস্তা বহিলৰ ৰাস্তা মই গৈ আছোঁ গাড়ী চলাই খুব ধুনীয়া এটা দৃশ্য বাগানৰ মাজে মাজে বহিল যোৱা ৰাস্তাটো নাজিৰাৰ পৰা আহি পাই আমি লক্ষ্মীজান পালোঁ। লক্ষ্মীজানৰ পৰা হৈ এই পাহাৰীয়া দৃশ্য দেখিলোঁ আৰু বহিলৰ ৰাস্তা ইয়াত দেখিছে নাই কি ধুনীয়া পাহাৰ আৰু অলপ পাছতে গৈ পাম বৰশিলটো দেখি পাম আকৌ দেখুৱাম আপোনালোক চাই গৈ থাকক। গুড মৰ্ণিং ফ্ৰেণ্ডছ, মই পুনৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহি আজি আকৌ পালোহি বৰশিল। আপোনালোকে জানে চাগে বৰশিল ক'ত আছে, বিহুবোৰত আছে, বাগান বিহুবোৰত আছে আৰু লগতে দিখৌ নদী লাগি আছে। সেই বৰশিলটো আপোনালোকে যে বহুতে দেখা নাই, সেই বৰশিলটো আজি দেখাম বুলি আহিলোঁ। জাষ্ট মই এই ভিডিঅ'টো দেখুৱাইছোঁ প্ৰথমে আপোনালোকক। এতিয়া এই বৰ ৰ'দৰ কাৰণে নেদেখিব পাৰে। আপোনাৰ এই পাহাৰখন দেখিছে ন, এইখন নাগালেণ্ড পাহাৰ আৰু এই দিখৌ নদীৰ কিনাৰতে লাগি আছে বৰশিলটো, এটা প্ৰকাণ্ড শিল যেনেকৈ আমি চবেই মানে গম পাওঁ ৰজাদিনীয়া এটা বৰশিল। এইটো বৰশিল আপোনাক দেখুৱাইছোঁ, অলপ তললৈ নামি গৈ দেখুৱাম আপোনালোকক। গৈ আছোঁ আৰু ইয়াতে আমি আগতে সৰুতে পিকনিক খাবলৈ আহিছিলোঁ, সেইটো মনত আছে। খালি এতিয়া আকৌ আহিছোঁ আপোনালোকক পুনৰবাৰ এটা বৰশিলটো এটা কেনেকুৱা পদ্ধতি দেখুৱাম বুলি। কিন্তু এতিয়া কোনে কাটিছে চফা কৰিছে জানো, এইটো গছ কাটি ধুনীয়াকৈ। মই এতিয়া বৰ্তমান এই বৰশিলটোতে মই উঠিলোঁ। এইটো বিৰাট ডাঙৰ এটা দেখি বৰশিল, এই চাওক এইটোৱে বৰশিলৰ ওপৰত উঠি আছে মানে। এই মানে জেগাটো কি হ'ল, এই বৰশিলটো পাই মানে নামডোখৰ প্ৰকাশ কৰিছে। দেখিছে মই বৰশিলটোৰ ওপৰত উঠি আছোঁ। এইটোৱে মানে গোটেই অসমত জনাজাত এইটো বৰশিল। দেখিছে সেই লগতে ৱাটাৰপ্ৰুফ হৈছে, ইয়াৰ পৰা পানী যায়, পানী ছাপ্লাই হয়। এইখন দেখিছে নাগালেণ্ড লাগি আছে। মই দেখুৱাইছোঁ এয়া দিখৌ নদী, এই দিখৌ নদী গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিছেগৈ। আৰু দেখুৱাই যাম আপোনালোকক ৰাস্তা পদূলি। আপুনি আহিব এইবাৰ ডিচেম্বৰ জানুৱাৰীৰ পৰা আপোনাৰ পিকনিক খাবলৈ আহিব পাৰিব। খুব ধুনীয়া এটা দৃশ্য মই দেখুৱাইছোঁ আপোনালোকক। গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিছেগৈ। আৰু দেখুৱাই যাম আপোনালোকক ৰাস্তা পদূলি। আপুনি আহিব এইবাৰ ডিচেম্বৰ জানুৱাৰীৰ পৰা আপোনাৰ পিকনিক খাবলৈ আহিব পাৰিব। খুব ধুনীয়া এটা দৃশ্য মই দেখুৱাইছোঁ আপোনালোকক। গাইজ এতিয়া ইয়াৰ বৰশিলৰ আপোনাৰ দৃশ্য অলপ দেখুৱাইছোঁ। ইয়াৰ বৰশিলৰ দৃশ্য অলপ দেখিছে, সেইখন পাহাৰ নাগালেণ্ড পাহাৰ আৰু ইয়াতে এখন দিখৌ নদীৰ যিটো আপোনাৰ যি শিলৰ সেতু দেখিছে, মানে মই অলপ ভাবিছোঁ যে ৰামে যে যিটো মানে শিলৰ সেতু বনাবলৈ দিছিলে, এইটো ছেইম লাগিছে অলপ। আপোনালোক হয় নে নহয় চাই লওক এবাৰ। এইখন নদী আৰু নদীখনৰ মাজেদি আপোনাৰ এটা শিলৰ সেতু বনাইছে। নাজানো মই এইটো কেনেকুৱা ইমান ধুনীয়াকৈ হৈ গ'ল। চ' আপোনালোকৰ তাকে আকৌ দেখুৱাইছোঁ অলপ, খুব ভাল হৈছে। এইটো বৰশিলটো আপোনাক দেখালোঁ আগত। আৰু এইটো মানে নদীখনৰ মাজে ইপাৰে সিপাৰে মানে আপোনাৰ শিলৰ সেতু, ইয়াত দেখিছে শিলৰ সেতু। আহক আপোনালোকক চাবলৈ আহক আৰু ইয়াত মনোৰঞ্জন কৰি যাওক জানুৱাৰী মাহত। খুব এটা ধুনীয়া দৃশ্য। আৰু মই পোনপ্ৰথমে আহি আপোনালোকক মানে আগে চাবলৈ আহিলোঁ কেনেকুৱা ধৰণৰ এটা হৈ আছে বৰশিল প্লেচটো। দেখুৱাইছোঁ আপোনালোকক ইয়াত নদী পাহাৰ আৰু ভিডিঅ'টো চাই গৈ থাকোঁ, মই দেখুৱাই গৈ আছোঁ আপোনালোকক। আৰু গাইজ এতিয়া ইয়াৰ বৰশিলৰ আপোনাৰ দৃশ্য অলপ দেখুৱাইছোঁ। ইয়াৰ বৰশিলৰ দৃশ্য অলপ দেখিছে, সেইখন পাহাৰ নাগালেণ্ড পাহাৰ আৰু ইয়াতে এখন দিখৌ নদীৰ যিটো আপোনাৰ যি শিলৰ সেতু দেখিছে, মানে মই অলপ ভাবিছোঁ যে ৰামে যে যিটো মানে শিলৰ সেতু বনাবলৈ দিছিলে, এইটো ছেইম লাগিছে অলপ। আপোনালোক হয় নে নহয় চাই লওক এবাৰ। এইখন নদী আৰু নদীখনৰ মাজেদি আপোনাৰ এটা শিলৰ সেতু,
সেতু বনাইছে। নাজানো মই এইটো কেনেকুৱা ইমান ধুনীয়াকৈ হৈ গ'ল। চ' আপোনালোকে তাকে দেখুৱাইছোঁ অলপ। খুব ভাল হৈছে এইটো বৰশিল, আৰু বৰশিলটো আপোনাক দেখালোঁ আগত। আৰু ইয়াৰ এইটো মানে নদীখনৰ মাজে ইপাৰে সিপাৰে মানে আপোনাৰ শিলৰ সেতু। ইয়াত দেখিছে শিলৰ সেতু। আহক আপোনালোক চাবলৈ আহক আৰু ইয়াত মনোৰঞ্জন কৰি যাওক জানুৱাৰী মাহত। খুব এটা ধুনীয়া দৃশ্য। আৰু মই পোনপ্ৰথমে আহি আপোনালোকক মানে আগে চাবলৈ আহিলোঁ কেনেকুৱা ধৰণৰ এটা হৈ আছে বৰশিল প্লেচটো। দেখুৱাইছোঁ আপোনালোক ইয়াত নদী পাহাৰ আৰু ভিডিঅ'টো চাই গৈ থাকোঁ, মই দেখুৱাই গৈ আছোঁ আপোনালোকক। আৰু